হেল্ল' গাইছ, এইটো হৈছে গেলামাহ আৰু এইটো মানে এৰুৱাই লৈছোঁ। এইটো মানে কেঁচাতে চাটনি বনাই খাম আৰু চাটনি বনাই খাবৰ কাৰণে এৰাই লৈছোঁ আৰু ধুনীয়াকৈ মানে কেঁচাতে বোলে চাটনি খাই বহুত বেছি ভাল লাগে আৰু সেইকাৰণে এইখিনি এৰুৱাই লৈ কিনে গিলাচত খুন্দিছোঁ, কাৰণ আমাৰ খুন্দনাৰ অভাৱ ৰুমত, মানে আমাৰ খুন্দনাৰ অভাৱ আৰু কটাৰীও হৈছে মানে দুৰ্বল। তো খুন্দি থাকোঁতে ভাগৰ লাগি এনেকুৱাকৈ খুন্দি লৈছোঁ আৰু ধুনীয়াকৈ মানে মিহি হৈছে বাৰু, বেছি হোৱা নাই, হ'লেও হৈছে আৰু এনেকুৱাকৈ খুন্দি আছোঁ মই ধুনীয়াকৈ কটাৰী দি আৰু খুন্দিয়ে আছোঁ শেষলৈকে। আৰু ইয়াতে দিছোঁ পকা জলকীয়া 5, 6, 7, 8টামান দিছোঁ দেই। বহুত জলকীয়া খাওঁ আমি আৰু নহৰু, আদা, পিঁয়াজ গোটেইখিনি দি লৈ পূৰা খুন্দিয়ে আছোঁ। আৰু এইখিনি মিহি হ'বলৈ গৈ আছে আৰু বেছি টাইম নাই। ধুনীয়াকৈ মিহি আৰু এয়া হৈ গ'ল বাতিত, আৰু এতিয়া আমি তেল চেল দি কিনে খাব পৰা ধুনীয়াকৈ হৈ গৈছে।